আজি মোৰ ৰেচিপি হ'ল চামা কচুৰ পাতৰ সৈতে বনোৱা ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ চিকেন কাৰী। এই চিকেন কাৰীখনৰ বাবে মই এয়া চামা কচুৰ পাত কেইটামান ঠাৰিৰ সৈতে লৈছোঁ, মাংস আধা কিলো লৈছোঁ, আলু দুটা বাকলি গুচাই লৈছোঁ, বিলাহী দুটা লৈছোঁ, মান ধনিয়াৰ পাত কেইডালমান লৈছোঁ, পিঁয়াজ 4টা বাকলি গুচাই লৈছোঁ, নহৰু 4টা বাকলি গুচাই লৈছোঁ, আদা 1/2 টুকুৰাকৈ কাটি লৈছোঁ, কেইটামান জলকীয়া লৈছোঁ, তেজপাত কেইটামান লৈছোঁ, এয়া দালচেনিৰ টুকুৰা অলপ লৈছোঁ, ক'লা জালুক লৈছোঁ আৰু মই ইয়াত গোটা জিৰা আৰু ধনিয়া কেইটামান লৈছোঁ। এইখিনি মোৰ আঞ্জাখনৰ বাবে ৰান্ধিবলগীয়া উপকৰণ। এতিয়া মই চিকেনখিনি পিঁয়াজ দিম, আদা নহৰুৰ পেষ্টখিনি দি দিম, জলকীয়া, নিমখ দিম 2 চামুচ, হালধি 1.5 চামুচ দিলোঁ আৰু মিঠাতেল অলপমান দি দিম। এতিয়া মই এইখিনি সানি লওঁ। এতিয়া এইখিনি মোৰ সানা হ'ল আৰু অলপমান সময় মই এইখিনি এনেদৰে ঢাকি থৈ দিম। এতিয়া মই আলুখিনি ভাজি লওঁ। এতিয়া মই তেজপাত কেইটামান দি পিঁয়াজ অলপ দিলোঁ, এতিয়া পিঁয়াজখিনি সামান্য ব্ৰাউন কালাৰ হোৱাৰ পিছত মই চিকেনখিনি দিলোঁ। চামা কচুৰ পাতখিনিও দি দিলোঁ। এতিয়া মই ইয়াতে আলু টুকুৰাখিনি দিলোঁ আৰু গোটা মছলা গুড়িখিনি দি দিলোঁ। এতিয়া মই ইয়াত কাটি লোৱা বিলাহীখিনি দিলোঁ। এতিয়া মই পানী ঢালি দিলোঁ। এতিয়া মই আঞ্জাখনত অলপমান নিমখ দিছোঁ, হালধি মই দিয়া নাই, যিহেতু মই নিমখ হালধি মেৰিনেট কৰি লওঁতে পৰিমাণতে যথেষ্ট পৰিমাণে দিছোঁ। এতিয়া মই ইয়াত অলপমান গৰম মছলা গুড়ি দিলোঁ। এতিয়া মই আঞ্জাখন নমোৱাৰ আগে আগে অলপমান মান ধনিয়াৰ পাত দি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব।